আপোনালোকে শুনি গৌৰৱ কৰিব লখিমপুৰবাসীয়েতো বহুত গৌৰৱ কৰিব লাগিব কাৰণ লখিমপুৰবাসীৰ বাবে এটা গৌৰৱৰ কথা লগতে সমগ্ৰ অসমবাসীৰ বাবে ভাবিব লাগিব যে এইখন পৃথিৱীত এতিয়াও নিস্বাৰ্থ আৰু ত্যাগী মানুহ আছে লগতে আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ যে মোৰ নাৰায়ণপুৰত মোৰ সহযোগী এয়া হ'ল আমাৰ ৰবীন শইকীয়াদেৱ এয়া হ'ল গৌতম আৰু এয়া দীপু তেওঁলোকে আজি এই কৰ্মভাগত সহযোগ কৰিবলৈ আহিছে মই য'তে যাওঁ ত'তেই মোৰ বাবে ৰৈ থাকে এইসকল এদল যোদ্ধা যিদল যোদ্ধাই কোনো বৰষুণ ৰ'দ নেমানে কেৱল মিষ্টাৰ বিটুৰ লগত দৌৰিবহে জানে এতিয়া মই চিনাকি কৰি দিছোঁ যিটো মহৎ কামৰ বাবে আগবাঢ়িছে এই পৰিয়ালটি লখিমপুৰ নাৰায়ণপুৰৰ বুঢ়াৰ বুঢ়ী এটা পৰিয়াল যিটো পৰিয়ালক কামটো জনাৰ পিছত সমগ্ৰ অসমবাসীয়ে চেলুট দিব জানিব লাগিব এয়া হ'ল জানমণি বাইদেউ এয়া হ'ল ভিনদেউ আৰু এই দুগৰাকী কন্যা সন্তান এওঁলোকৰ এটা পৰিয়াল মই দেখাইছোঁ যিটো পৰিয়ালক মই আজি অসমৰ পটভূমি বিশ্ব দৰবাৰত মই প্ৰতিষ্ঠা কৰিম সকলোতকৈ ত্যাগী মানুহ হিচাপে তোমাৰ নামটো কি নমস্কাৰ শ্ৰীমতী প্ৰস্তুতি কাকত কি পঢ়ি আছে মই বিএ থাৰ্ড চেম এয়া ডাঙৰ কন্যা ন আৰু এয়া সৰু ন আচ্ছা আচ্ছা এয়া আমাৰ তেওঁ এখন গামোচাই আমাক প্ৰথমতে সম্বৰ্ধনা জনাব বিচাৰিছে এয়া হ'ল মৰম এয়াই হ'ল আদৰ এয়াই হ'ল মিষ্টাৰ বিটুৰ প্ৰতি থকা সন্মান ভক্তি সকলো আৰু মানে মই এইবিলাকতে সুখী থাকোঁ এইবিলাকক কৰি মই দৌৰি ফুৰোঁ ভালকৈ থাকা সদায় আগুৱাই যোৱা থেংক ইউ ধন্যবাদ আপোনালোকে হয়তো ভাবিছে যে কি এনেকুৱা এটা ডাঙৰ কাম যিটো মহৎ কাম বুলি মই আখ্যা দিছোঁ এই ডাঙৰ আৰু মহৎ কামটো হৈছে এই দাদা বাইদেউ মিলি এই পৰিয়ালটোৱে মিলি মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টে দুৰ্ভগীয়াসকলৰ কাম কৰিবৰ বাবে সম্পূৰ্ণ 1.5 বিঘা মাটি ডনেট কৰিছে ইয়াৰ বাবে সকলোৱে এটা হাত চাপৰি দিয়ক এই মহান কাম কৰিব পৰা সামৰ্থ্য সকলোৰে নাই মই সেইকাৰণে এইটো সকলোতকৈ ডাঙৰ কাম বুলি কৈছোঁ আজিকালি দিনত মানুহে এফুট 1 ইঞ্চিৰ মাটিৰ বাবে কাজিয়া কৰে তেনেস্থলত এইসকল লোকে এই পৰিয়ালটোৱে 1.5 বিঘা মাটি ডনেট কৰিছে হিউমেনিটি ট্ৰাষ্টৰ মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ বাবে আৰু যি মাটিত দুৰ্ভগীয়াসকলৰ উদ্ধাৰ অভিযান চলাব অলপ দেৰি পিছত মই কৈ আছোঁ এই মাটি 1.5 বিঘাত আমি কি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম আচ্ছা জানমণি বাইদেউ হয় আপুনি কি উদ্দেশ্যলৈ মাটিটো আমাক ডনেট কৰিম বুলি ক'লে আচলতে খুব দুখ লাগিছিলে তোমাৰ ভিডিঅ'বোৰ মই বহুত পুৰণাৰ পৰা চাওঁ হয় খুব দুখ লাগে যেতিয়া তেওঁলোকে কান্দে খাবলৈ নাই পোৱা বা পিন্ধিবলৈ নাই পোৱা থাকিবলৈ নাই পোৱা আমাৰতো বহুত মাটি আছে আচলতে বহুত বুলি কৈছোঁ কাৰণ মানুহৰ শেষ যাত্ৰা চিতা এখন অকল বঢ়িয়া কথা গতিকে সেই চিতাখনতকৈ মই ভাবিছোঁ এইখিনি মাটি আমাক নালাগে ছোৱালী দুজনী বেলেগ আহি থাকক মোৰ এইটো এইম আছিলে যে মই কাৰোবাক আহি ইয়াতে ডনেট কৰিম ৰাখিম তোমাৰ বস্তুখিনি চাই মোৰ এনেকুৱা লাগিলে মই কিয় বিটুকে দি নিদিওঁ বিটুৱে কাম কৰক এইখিনি ভাল পাইছোঁ গোটেই অসমতে তোমালোকৰ ট্ৰাষ্টটো গঠন হৈছে খুব সুখী মানে বহুত সুখী আৰু মানুহে যাওঁতে অকল চিতাখন লৈ যায় সেইবাবে মই আক্ৰোশ কৰা নাই আজিৰ দিনৰ মাটি 1 ইঞ্চিৰ কাৰণে মানুহে কাজিয়া কৰে তেনেস্থলত 1.5 বিঘা মাটি দিছে অলপ বেয়া লাগিছে নাই লগা আৰু যদি কোনোবাই বিচাৰে মই এইখিনিও দিয়াত আছো মই ইমান সুখী হৈছো মোৰ মানে সুধি থাকিলে হয়তো মোৰ চকু পানী ওলাব মোৰ এনেকুৱা লাগিছে মই হয়তো যদি কোনোবাই কয় ইয়াতো আমি ভাল কাম কৰিম তেতিয়া মই এইখিনিও দিম এইবিলাক হ'ব কিন্তু মই এইগৰাকী আই মাতৃৰ ওচৰত এইজন দাদাৰ ওচৰত মই ধন্যবাদ দিবলৈ মোৰ কোনো ভাষা নাইকিয়া হৈ গৈছে যে আৰু লগতে মই লখিমপুৰবাসীক কৈছোঁ লখিমপুৰবাসীয়ে এই দুজন মানুহক চিনি থওক যি এই লখিমপুৰৰ নাম উজ্বলাইছে যি লখিমপুৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব এই ভিডিঅ'টো যোৱাৰ পিছত আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ হ'ব মোৰ বিশ্বাস আছে যে এই দুজন মানুহক সকলোৱে চিনি পাব লাগিব আচ্ছা দাদা আপোনাৰ বাইদেউৰ এই কথাষাৰ সম্পূৰ্ণ সামৰ্থ্য আছে পুৰা সমৰ্থন আছে আচ্ছা আপুনি নিজকে কেনেকুৱা অনুভৱ কৰিছে কামটো কৰিবলৈ ভাবিছোঁ মানে একদম ভাল লাগিছে নেকি মনৰ পৰা কৈছো ইয়াত এটা ভাল অনুষ্ঠান কৰিম মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টে ঠিক আছে বহুত ভাল লাগিছে মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্ট কোনো নহয় মিষ্টাৰ বিটুৱে হয় কেৱল ট্ৰাষ্টৰ নাম দিছোঁ কেলে আমি মানুহৰ কাৰণে উপকাৰ সাধন কৰিম দুৰ্ভগীয়া উদ্ধাৰ অভিযান চলাম তাত অকলে নোৱাৰাৰ বাবে এটা ট্ৰাষ্ট গঠন কৰিছোঁ যি ট্ৰাষ্টত এদল যোদ্ধা আছে যি যোদ্ধাই প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে সহায় সহযোগ কৰিব আজি যেনেদৰে মই এই লখিমপুৰলৈ অহাৰ পিছত এইদল যোদ্ধা আহিছে মই অকলে আহিব লগা হোৱা নাই এওঁলোকে মোৰ লগত সহযোগ কৰিছে তেনে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ ট্ৰাষ্টৰ মেম্বাৰ থাকিব আৰু এনেদৰে সহযোগিতা আগবঢ়াই আমি সমগ্ৰ অসমতেই মিষ্টাৰ বিটু ট্ৰাষ্টৰ দ্বাৰা নহয় সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগত এটা অনুষ্ঠান গঢ়িবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ দানবীৰ হাজাৰজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিম এতিয়া দেখাব বিচাৰিছোঁ সেই বিশেষ মাটিডোখৰ যিডোখৰ মাটি আমাৰ ন্যাসৰ বাবে ডনেট কৰিছে সেই মাটিডোখৰ সীমাটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ন এই তামোলজোপাৰ পৰা ন এই তামোলজোপাৰ পৰা এনেকৈ সোমাই আহিব লাগিব সোমাই পেলাই আপোনাৰ সেই তালৈকে ন
এই গছজোপা এইপিনে একদম সেই বাঁহখিনি যে দেখিছে যে এই বাঁহলৈকে হিমায়ত টোটেল 1.5 বিঘা মাটি আছে আৰু এই 1.5 বিঘা মাটিত মই আপোনালোকক কৈ দিছোঁ ইয়াত মই কি কৰিম যিহেতু আপোনালোকে দেখিছে গোলাঘাটত অন্ধ আশ্ৰম হৈ আছে আৰু ইয়াত আমি যিসকল ফিজিকেল হেণ্ডিকেপ যিসকলৰ হাত ভৰি বেয়া যিসকলে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে যিসকল মাক দেউতাক ঢুকাই যোৱাৰ পিছত অনাথ হৈ পৰে তেওঁলোকক চাবলৈ মানুহ নাইকিয়া হয় সেইসকলৰ বাবে আমি ইয়াত এখন আশ্ৰম খুলিম কেনেকুৱা পাইছে বস্তুটো বৰ ভাল হৈছে ভাল হৈছে ভাল পাইছো আমি সুখী বহুত সুখী আচলতে হয় তুমি এইখিনি কৰা আমি ভাল পাইছো অকল এই 1.5 বিঘা মাটিত আমি আশ্ৰম খোলাই নহয় ইয়াত কিছুমান সংস্থাপনৰ ব্যৱস্থা কৰিম যিমানখিনি পাৰোঁ ইয়াত বিভিন্ন কাৰণ 1.5 বিঘা মাটি এটা ডাঙৰ এটা সীমাৰ মাটি মানে একদম বাঁহলৈকে আছে ইয়াত বহুত কাম কৰিব পৰা যাব আৰু মই কথা দিলোঁ আমি এতিয়া অন্ধ আশ্ৰমৰ প্ৰজেক্ট চলি আছে তাৰপিছত আমাৰ হস্পিটেলৰ প্ৰজেক্ট চলিব তাৰ মাজতে আমি এই প্ৰজেক্টটো কৰিবলৈ আৰম্ভ কৰিম সকলো আলোচনা বিলোচনা কৰা হ'ব এতিয়া তেওঁলোকৰ ঘোষণাটো আপোনালোকৰ আগত জনালোঁ আজি মই কাগজ পত্ৰৰ একো কাম নকৰোঁ তেওঁলোকে মণ্ডলৰ হৈ যিখিনি কাম কৰিব লাগে এতিয়া গাঁও প্ৰধানো আহিছে গাঁও প্ৰধানৰ লগতো কথাখিনি মই পাতোঁ তেওঁলোকে যি য'ত কৰিব লাগে আমাৰ যেতিয়া মাতিব মানুহ আমি ইয়ালৈ আহিম আহি পেলাই সম্পূৰ্ণ মাটিডোখৰ আমাৰ হিউমেন ট্ৰাষ্ট মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টলৈ তেওঁলোকে উঠাই দিব তাৰপিছতহে আমাৰ কাম আৰম্ভ হ'ব আৰু আমাৰ মাজত আছে এই গাঁওখনৰ গাঁও প্ৰধান তেখেত আছে নামটো ৰবীন